নমস্কাৰ। আজি একেবাৰে আনকমন ভিডিঅ' এটা লৈ আহিছোঁ। ভিডিঅ'টো হৈছে মৰাপাতৰ পকৰি। তো কেনেকৈ বনাওঁ পকৰি, তো আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব। এয়া হৈছে মৰাপাত, লগত আছে বিলাহী, সৰু সৰু জলকীয়া দুটা, পিঁয়াজ, বেচন, জলকীয়া গুড়ি আৰু টেষ্টৰ বাবে নিমখ দিম। প্ৰথমতে মই গুড়িটো কাটি ল'ম। গুড়িটো কাটি পেলাই মই গাঁঠি মাৰি দিম। মৰাপাতটো চাই থাকিব কেনেকৈ গাঁঠিটো দিছোঁ। মানে গাঁঠিটো এনেকুৱা হ'ব লাগে, যেতিয়া আমি তেলত দিওঁ গাঁঠিটো খোল খাই যাব নালাগে, আৰু এই গাঁঠিটো কেতিয়াও খোল খাই নাযায়। চাই থাকিব গাঁঠিটো কেনেকৈ দিছোঁ। তো এনেকৈ গাঁঠি দিব লাগে। দেখিছে গাঁঠিটো কেনেকুৱা হৈছে। তো মই গোটেইখিনি তেনেকৈ কৰি ল'ম। আৰু আমি মৰাপাত কিয় খাব লাগে আপোনালোকে সকলোৱে নাজানিব পাৰে। তো আমাৰ স্কিনৰ কাৰণে বহুত ইম্পৰ্টেণ্ট হয়। বহুতৰে আজিকালি স্কিন ডিজিজ হয়, কিবা কিবি হৈ থাকে, খজুৱতি বা বগা চূণ পৰে। তো এনেকুৱা ধৰণৰ খাদ্য খালে আমাৰ কাৰণে বহুত ভাল। যোনটো আমাৰ ডেড চেল, মানে যোনবোৰ আমাৰ ভিতৰৰ চেলবোৰ মৰি যায়, তো এই চেলখিনি জীৱিত কৰিবৰ কাৰণে এনেকুৱা ধৰণৰ আমাৰ খাদ্য বহুত প্ৰয়োজন হয়। তো ভাজি বনাই পেলাই খাই ভাল নালাগে, বা দালি বনালেও ভাল নালাগে মৰাপাতটো। তো এনেকৈ যদি আমি পকৰি হিচাপত বনাই খাওঁ, তেতিয়া টেষ্টো লাগে, আৰু আমাৰ যোনটো দৰকাৰ আমাৰ শৰীৰৰ কাৰণে, তো সেইখিনিও আমি পাই যাওঁ। বহুতে কয় মৰাপাতটো খাবলৈ তিতা হয়, কিন্তু মই অলপো তিতা নাপালোঁ। যিহেতু পকৰি টাইপত বনাইছোঁ, তো তিতাটো গুচি গ'ল। তিতা নহ'লে একদম মাংস নিচিনা লাগে হৈ যোৱাৰ পিছত দেখিবলৈ। তো এনেকুৱা লাগিব যে আপুনি কিবা মাংসহে খাইছে নেকি। মোৰ গোটেইখিনি গাঁঠি দি পেলাই হৈ গ'ল। মই আপোনালোকক দেখুৱাই যাম এটা এটাকৈ মই কেনেকৈ গাঁঠি দিছোঁ। আপোনালোকে বেলেগ বেলেগ ষ্টাইলতো গাঁঠি দিব পাৰে। মই ললিপপ টাইপত গাঁঠি দিছোঁ। তো দেখিবলৈও ধুনীয়া হয় আৰু মাংসৰ নিচিনা লাগে। এতিয়া বেচন ল'লোঁ। বেচনখিনি মই মিক্স আপ কৰি ল'ম। নিমখ, জলকীয়া গুড়ি, পিঁয়াজ, বিলাহী দি পেলাই মিক্স আপ কৰি হৈ গ'ল, আৰু মই এতিয়া এটা এটাকৈ দি যাম। এতিয়া মই কেৰাহীত ৰিফাইন তেল দিলোঁ। ৰিফাইন তেলতে বনাম, আৰু আমি যেনেকৈ পকৰি বনাওঁ তেনেকৈয়ে বনাইছোঁ।
এয়া হৈ গ'ল, মই ধুনীয়াকৈ সজাই ল'লোঁ আৰু দেখিও ধুনীয়া লাগিছে আৰু খায়ো ভাল লাগে একদম মানে কি ক'ম আৰু আপোনালোকেও বনাই চাব, বহুত টেষ্টি হয় খাবলৈ। ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্ট দিব। থেংক ইউ।